গতিকে নৱ কুমাৰ চৰনীয়া ডাঙৰীয়া আপুনি বাছ এখন লৈ ফালে আমাৰ তামোলপুৰৰ ৰাইজক কাৰ্বি আংলঙত পঠাই দি দিয়ক। তেতিয়া আমাৰ ৰাইজে যাই ফালে চায়ে ক'ব যে কাৰ্বি আংলঙত বিজেপি হোৱাৰ পিছত কাম হৈছে না নাই। যে আজি মই বিটিচিবাসী অঞ্চলৰ ৰাইজৰ কাম যদি কৰিব লাগে, অসমৰ যদি কাম কৰিব লাগে, মইতো কাম কৰা দলৰ লগত ৰাজনীতিক দলত থাকিব লাগিব। গতিকে গালি দিয়া দলত থাকি মোৰ কি লাভটো হ'ব? বদলে আইনা বুলি কৈছে, আইনা মানে দৰ্পণ। গতিকে সেইটোতো তোমাৰ বিজেপিৰ আঁচনি ৰূপায়ণ কৰিবলৈ নাম এটা মাত্ৰ সলনি কৰি লৈছে, আৰু সেইটো হাগ্ৰামা মহিলা ডাঙৰীয়া নিজে নাজানে। ইউপিপিএলৰ প্ৰমোদ বড়ো, প্ৰাক্তন বিধায়ক সঞ্জীৱ বসুমতাৰী আৰু বিজেপিৰ প্ৰাৰ্থীও আছে, আৰু আপোনালোকে আটাই বিজেপিৰ প্ৰাৰ্থীৰ জয়যুক্ত কৰাৰ কাৰণে উঠিবই লাগিছে। এই ক্ষেত্ৰত কিমান দূৰ আপোনালোকে সফল হ'ব? নহয়, 100% সফল হ'ব। কাৰণ চাওক, সঞ্জীৱ বসুমতাৰী ডাঙৰীয়া আগতে বিধায়ক হৈছে, ৰাইজে আৰু নতুনকৈ জানিবলগীয়া একো নাই তেওঁৰ মানে ক্ষেত্ৰত। বিপিএফ দল 15 বছৰ চৰকাৰ চলাইছে, পোৱা নপোৱাৰ কথা লাইতো এতিয়া ৰাইজে বিপিএফ এৰি ফালে বেলেগ মানে পাৰ্টিক আজি সমৰ্থন কৰিবলৈ ওলাইছে। গতিকে একমাত্ৰ ফ্ৰেছটো হ'ল আমাৰ হেমন্ত ৰাভা ডাঙৰীয়া। গতিকে নিশ্চিতভাৱে ৰাইজক যদি আজি মানে কি কয় পৰিৱৰ্তন লাগে, এই পৰিৱৰ্তন ক্ষেত্ৰত বিজেপি দলে আজি যিখিনি এই বিটিচিত এটা কাৰ্যসূচী তৈয়াৰ কৰি লৈছে ঘোষণা পত্ৰত, এই গোটেইবিলাক যদি হ'ব লাগে তেতিয়াহ'লে একমাত্ৰ বিজেপিক ভোট দি ফালে বিজেপিৰ চৰকাৰ আনিব লাগিব। গতিকে হেমন্ত ৰাভা ডেফিনেটলি পৰিৱৰ্তনৰ কাৰণে সকলোৰে সমৰ্থন পাবলৈ সক্ষম হ'ব। প্ৰচাৰ কাৰ্য আৰু তেওঁলোকৰ যিখিনি সাম্ভাব্য মানে সমষ্টি, এইখিনি প্ৰচাৰ কাৰ্য সম্পূৰ্ণ হোৱা বুলি ভাবে নেকি আপুনি? নাই, সম্পূৰ্ণ হৈছে আমাৰ চবতে মানে কেম্পেইনবিলাকতো চব জাগাত। এতিয়া তামোলপুৰতো প্ৰায় মানে হৈছে, আৰু গতিকে নিৰ্বাচন আৰু আছে 3 দিন। গতিকে 3 দিন বহুত সময় আমাৰ কাৰণে। গতিকে 3 দিনত আমাৰ আৰু বহুতখিনি ডাবল ট্ৰিপল লাইনটোৰ কেম্পেইন আমাৰ হৈ যায়। আমি কোনো মানে কিবা কৰি কম্পেয়াৰ কৰিব খোজা নাই। এই নিৰ্বাচন ৰাইজৰ কাৰণে, প্ৰমোদ বড়োৰ কাৰণে নহয়, হেমন্ত ৰাভাৰ কাৰণে নহয়, কোনোবা সঞ্জীৱ বসুমতাৰীৰ কাৰণে নহয়। এই ভাগ্যটো হ'ল আমাৰ তামোলপুৰবাসী ৰাইজৰ, তামোলপুৰবাসী ৰাইজৰ ভাগ্যৰ মানে ফলটো এই নিৰ্বাচনৰ দ্বাৰা হ'ব যে বেয়া ফালে গতি ল'ব না ভাল পালে গতি ল'ব। যদি ভাল পালে যদি গতি ল'ব লাগে, আজি বিজেপিয়ে তামোলপুৰটো আপোনাৰ জিলা মানে ঘোষণা কৰিব কৰিছে অলৰেডি, আৰু ইয়াৰ নটিফিকেশ্যন জলদি হৈ যাব। গতিকে বিজেপি চৰকাৰ আহিলে তামোলপুৰ আমাৰ জিলা হ'ব সাব ডিভিজনৰ পৰা। তামোলপুৰ ৰাইজক এইটো নালাগে নেকি? ঠিক তেনেকুৱা ধৰণৰ যিখিনি মাটি বাৰী কিনা বেচাৰ ক্ষেত্ৰত অনা ট্ৰাইবেল মানুহৰ অসুবিধা হৈছে, সেই গোটেইবিলাক আপোনাৰ 1 মাহৰ ভিতৰত গোটেই যিমান এপ্লিকেশ্যন দিছে সেইটো ক্লিয়াৰ কৰা হ'ব। সেইটো কি তামোলপুৰৰ ৰাইজক নালাগে নেকি? আমাৰ বিটিচিত ট্ৰাইবেল অনা ট্ৰাইবেল বা বড়ো অনা বড়োৰ মাজত অধিকাৰক লৈ ফালে বিভিন্ন কনফিউজন হৈ আছে। এতিয়া কৈছে বড়োৰ লগতে ইয়াত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে সম অধিকাৰ সম মৰ্যাদা গোটেই পাব, যিটো সংবিধানত আছে। গতিকে সেইটো কি নালাগে নেকি? গতিকে সেইবিলাক বেয়া বাক্য কৰি দিছে কিছুমানে। মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যিটো কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেনো ট্ৰাইবেলৰ গোটেই কিবাটো উঠাই ফালে মানে অজনজাতি জেনেৰেল মানুহবিলাকক মানে মাটি বাৰী দিব বিচাৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেনেকুৱা একো কোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ইয়াত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠী যিসকল জনজাতি নহয় তেওঁলোকৰো মাটি বাৰীৰ অধিকাৰ আছে, আৰু সেই অধিকাৰ আজি 15 বছৰত ইয়াত যিটো হাৰাশাস্তি হৈছে এইটো হাৰাশাস্তি হ'বলৈ নিদিয়ে। তেখেতে কৈছে যে এজন বেংগলী এজন অসমীয়াৰ মাজত কিনা বেচাৰ পাৰ্মিশ্যন ইমান চাবলগীয়া কি আছে? তেওঁ বিটিচি বাসিন্দা হয় না নহয় সেইটোহে কথা। যে তোমাৰ এটা নেপালী মানুহ আদিবাসী মানুহত কিনা বেচা, অসমীয়া মানুহ এটা আৰু কাৰোবা এটাৰ লগত কিনা বেচা, তাত কি চাবলগীয়া আছে? গতিকে এইটোৰ ক্ষেত্ৰত আমাৰ ট্ৰাইবেল মানুহবিলাক বেয়া পাবলগীয়া কি আছে? আৰু সেইবিলাক বেয়া পোৱাৰ কাৰণেতো অনা ট্ৰাইবেল মানুহবিলাকে বিটিচিত নাথাকো বুলি কৈছে। আজি পদলেণ্টৰ পৰা গাঁও কাটিব লাগে বুলি কৈছে। গতিকে সেইটো যাহাতে বিটিচিত নহয়, প্ৰত্যেকজন জাতি জনগোষ্ঠীয়ে ভাবিব পাৰে যে আমাৰ বিটিচিত কোনো শংকা কৰিবলগীয়া নাই। হিমন্ত বিশ্ব শৰ্মা এইখিনি চিন্তাহে কৰিছে, আৰু এইটো ট্ৰাইবেল মানুহৰ কাৰণে যথেষ্ট লাভৱান, বড়ো মানুহৰ কাৰণে যথেষ্ট লাভৱান। বড়োৰ নেতাই যিটো পাৰা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই বস্তুটো আজি কৰি দিব বিচাৰিছে। আজিৰ দিনটোত চাওক, আমি যিটো দেখিছো ৰাইজৰ এবছলিউট মেজৰিটি বিজেপি পাবই, কিন্তু এই ঢৌটো যিটো আহি আছে মই ভাবো 27টা বিজেপিৰ আজিৰ তাৰিখত আছে, 27টাও জিকি যাব। এতিয়া বিজেপিৰ মিটিং হলে তাত আহিব যে বিজেপিয়ে কি কাৰ্যসূচী লৈছে, কি কথা কয়। হাগ্ৰামা ডাঙৰীয়া আহিলে সেইটোও শুনিব যাব যে হাগ্ৰামা ডাঙৰীয়া এইবাৰ কি কৰে। 15 বছৰ যিটো কৰা নাই মানুহে খং কৰিছে, গতিকে এতিয়া হাগ্ৰামাইনো কি ডাইলগ মৰে শুনিবলৈ যাব। তেনেকুৱা বিভিন্ন ৰাজনৈতিক দলবিলাক যদি আহি ৰাইজে যাব, কিন্তু ৰাইজে ভোট দিব না নিদিব কথা শুনাৰ পিছতহে না ডিচিশ্যনটো ল'ব। গতিকে সব পাৰ্টিৰে অধিকাৰ আছে চবৰ ওচৰত যোৱা,
ৰাইজৰ অধিকাৰ আছে সবৰে কথা শুনা গতিকে সেইটো লৈ একো নাই তামোলপুৰ ৰাইজে অলৰেডি ডিচিশন লৈয়ে থৈ দিলে যে এইবাৰ পৰিৱৰ্তনৰ কাৰণে চৰকাৰ বিজেপি কৰিব আৰু বিজেপিৰ লগতে তামোলপুৰ ৰাইজে থাকিব তেনেকুৱা আফচৰ পৰা খেদি পঠোৱা নাই মইতো বিধায়কে আছিলো সেইটো সময়ত মই বড়ো চুক্তি ৰূপায়ণৰ কাৰণে 2003 চনত কংগ্ৰেছৰ লগত মানে মিলি ফালে কাম কৰিব লাগিব কাৰণ চৰকাৰ হলেহে না কাম কৰিব আৰু এইটোৰ কাৰণে কংগ্ৰেছৰ লগত মিলি গৈছিলো আৰু কংগ্ৰেছক মই তেতিয়া ভোটদান দিছিলো এটা চৰ্তত যে বড়ো চুক্তি ৰূপায়ণ কৰিব লাগে আৰু সেইটো সময়ত মানে আমাৰ আফচুৰ পৰা অন্যান্য সংগঠনে এজিপি বিজেপিৰ লগত এলায়েন্স আছিলে গতিকে কংগ্ৰেছৰ লগত গলে বেয়া পাব বুলি এই সিদ্ধান্তক তেখেতসকলে ভাল নহব বুলি কৈছিল গতিকে ইয়াৰ পিছত যিহেতু মই কংগ্ৰেছক ভোট দিলো আৰু ইয়াৰ পিছত আমি কিবা কৰিলো কি কয় আপোনাৰ বিটিসি চুক্তিৰ কাৰণে তেওঁলোকৰ লগত বুজাবুজি কৰি কাম কৰিলো তেতিয়া মোক আমাৰ এমএলএৰ যিটো চিফ হুইপ মত পদবী আছিলে তাৰ পৰা মোক মানে ষ্টেপ ডাউন কৰিছে তাৰ পৰা মোক মানে বৰখাস্ত কৰিছে সেইখিনি কথা লাষ্টত কিন্তু মোৰে জয় হল যে বিটিসি চুক্তি ৰূপায়ণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মই মিলি ফলে ডিষ্ট্ৰিক্ট এই তামোলপুৰ সাব ডিভিজন বিটিসিৰ গোটেই বিভাগীয় কাৰ্যালয় সেইবিলাক সব আমি কৰি বড়ো চুক্তি ৰূপায়ণ কৰি এই বিটিসিখন আজিলৈকে ইলেকশ্যন পাৰ্টি থাকিব পৰা কৰিব পাৰিছো আৰু গোটেই মানুহে লাষ্টত সামিল হৈ পালে মোৰ লগত আহিছে গতিকে মই ভাবো তেনেকুৱা ধৰণৰ বাৰে বাৰে এক্সপেল হ'ব লাগে যদিহে তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে আজিও মোৰ হিতই হৈছে যে আজি মই বিটিসিবাসী অঞ্চলৰ ৰাইজৰ কাম যদি কৰিব লাগে অসমৰ যদি কাম কৰিব লাগে মইতো কাম কৰা দলৰ লগত ৰাজনীতিক দলত থাকিব লাগিব গতিকে গালি দিয়া দলত থাকি মোৰ কি লাভটো হ'ব গতিকে ৰাইজৰ মই সেৱা কৰিম ৰাইজৰ কথা লৈ ফালে মই সদায় লেকচাৰ মাৰা মানুহ মই হ'ব নোখোজো গতিকে দুখীয়াৰ লগত কান্দি থকা এইটো বেলেগ দুখীয়াৰ লাল চাহ খাই ফালে সিহঁতৰ লগত ঘৰত বহি থকা আৰু ধনী মানুহৰ লগত লগ হৈ দুখীয়াক যদি চাউল চেনি দিব পাৰে সেইটো বেছি ভাল উঠাই লৈ ফালে কাৰ্বি আংলং গৈ দেখুৱাই দিলে হ'ল কিমান ধুনীয়া ধুনীয়া তাত কাম চলি আছে গতিকে নৱ কুমাৰ চৰনীয়া ডাঙৰীয়া আপুনি বাছ এখন লৈ ফালে আমাৰ তামোলপুৰৰ ৰাইজক কাৰ্বি আংলঙত পঠাই দি দিয়ক তেতিয়া আমাৰ ৰাইজে যাই ফালে চায়ে কব যে কাৰ্বি আংলঙত বিজেপি হোৱাৰ পিছত কাম হৈছে না নাই ইমান ধুনীয়া ধুনীয়া তাত অডিটৰিয়াম হস্পিটেল সব মানে কিবাবিলাক আৰু মেডিকেল কলেজ এইবিলাক হৈ গ'ল এই কথাটোতো আমাৰ ইয়াৰ মানুহে নাজানে তো ইয়াৰ যিখিনি আমাৰ কাম কাজ হৈ আছে বিটিসি এইবিলাক মানে ফিনিচিং নাই সাবধান হৈ আছে বিভিন্ন কামবিলাক ভালদৰে নহল 1000 কোটি টকাৰ আজিও আপোনালোকে নিজে ক'ব পৰা আঁচনি এটাও আমাৰ তামোলপুৰত নাই গতিকে সেইবিলাক কথা ক'লে মানে কাৰোবাৰ বেয়াটো কৈ থকা হয় মানে সেই বস্তুটো গতিকে নৱ কুমাৰ চৰনীয়া ডাঙৰীয়া ইয়াত যিয়ে নকওক ইয়াৰ ৰাইজে যিহেতু সেইটো দেখা নাপায় এনে কৈছে আৰু বিজেপিৰ এগেইনষ্টত যাতে তেওঁ ভোটটো পায়